নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছোঁ সমুৎকৰ্ষ মহাশিবিৰৰ আজিৰ এই বিশেষ সাংস্কৃতিক কাৰ্যক্ৰম বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ দ্বাৰা আয়োজিত সমুৎকৰ্ষ মহাশিবিৰৰ আজিৰ এই বিশেষ সাংস্কৃতিক অনুষ্ঠানত মই সকলোকে আদৰণি আৰু সম্ভাষণ জনাইছোঁ 29, 30 আৰু 31 জানুৱাৰীত আয়োজন কৰা এই সমুৎকৰ্ষ মহাশিবিৰৰ আটাইতকৈ আকৰ্ষণীয় কাৰ্যক্ৰম হ'ব একেলগে 5,000 ছাত্ৰ ছাত্ৰীৰ গ্ৰুপ বাদ্য আৰু শাৰীৰিক প্ৰদৰ্শন এই প্ৰদৰ্শনৰ লগতে 1,000 ছাত্ৰীয়ে একেলগে বিহু প্ৰদৰ্শিত কৰিব গতিকে পলম নকৰি আৰম্ভ কৰিবলৈ ওলাইছোঁ বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ দ্বাৰা আয়োজিত আজিৰ এই বিশেষ সাংস্কৃতিক অনুষ্ঠান আজিৰ এই সাংস্কৃতিক কাৰ্যক্ৰমৰ প্ৰথমটো অনুষ্ঠান সমবেত বৰগীত পৰিৱেশন কৰিব কুমাৰিকতা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰ শংকৰদেৱ বিৰচিত বৰগীত পৰিৱেশন কৰা কুমাৰিকতা নিকেতনৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ বহুত বহুত ধন্যবাদ গোৱালপৰীয়া নৃত্য অসমৰ পশ্চিম প্ৰান্ত গোৱালপাৰা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও আৰু অসমৰ অন্য কিছু অঞ্চলত বিশেষভাৱে পৰিচিত ই আমাৰ ঐতিহ্য সংস্কৃতি আৰু লোক জীৱনশৈলীৰ এক অপূৰ্ব প্ৰতিচ্ছবি গোৱালপৰীয়া নৃত্য মূলতঃ গোৱালপাৰা জিলা আৰু ইয়াৰ চাৰিওফালে থকা অঞ্চলসমূহত বিকশিত হোৱা এটি লোকনৃত্য এই নৃত্য অসমীয়া বাঙালী কোচ ৰাজবংশী গন্ধিয়া আৰু অন্যান্য উপজাতীয় সংস্কৃতিৰে সমৃদ্ধ এই নৃত্য বিভিন্ন ধৰণৰ লোকসংগীত বিশেষকৈ গীত কীৰ্তন মাটিৰ গীত বিহুগীত আৰু অন্যান্য লৌকিক সংগীতৰ সৈতে সম্পৃক্ত ই প্ৰাচীন কৃষিজীৱী সমাজৰ জীৱন ধৰা সঁচা অনুভূতি সুখ দুখৰ কাহিনী আৰু আঞ্চলিক ঐতিহ্যৰ অন্যতম প্ৰতিফলন গতিকে আহক উপভোগ কৰোঁ এটি গোৱালপৰীয়া নৃত্য পৰিৱেশন কৰিব গৌৰীপুৰ নিকেতনৰ শিক্ষাৰ্থীসকলে এয়া মঞ্চত এটি গোৱালপৰীয়া নৃত্য পৰিৱেশন কৰিব গৌৰীপুৰ নিকেতনৰ শিক্ষাৰ্থীসকলে এটি প্ৰাচীন অনুশীলন এটি জীৱনশৈলী আৰু এটি জীৱনৰ অন্তৰ্নিহিত শক্তি যোগ কেৱল শৰীৰৰ ব্যায়াম নহয় ই হ'ল শৰীৰ মন আৰু আত্মাৰ মাজত এক সুন্দৰ সামঞ্জস্য স্থাপন কৰাৰ মাধ্যম যোগাসনে আমাৰ দৈনন্দিন জীৱন সুস্থ শান্তিপূৰ্ণ আৰু আনন্দময় কৰি তোলে যোগ শব্দটো সংস্কৃত ভাষাৰ য়ুজ শব্দ
যাৰ অৰ্থ হৈছে মিলন বা সংযোগ। যোগাৰ উৎপত্তি ভাৰতত প্ৰায় ৫,০০০ বছৰ আগতে হৈছিল। যোগক মহৰ্ষি পতঞ্জলীয়ে সুসংহত কৰি যোগসূত্ৰ ৰূপে লিখিছিল। ভাৰতৰ ঋগ্বেদ আৰু উপনিষদতো যোগৰ কথা উল্লেখ আছে। সেয়ে আহক আজি জানো যোগ কি, ইয়াৰ উপকাৰিতা কি আৰু ইয়াক কিদৰে আমি আমাৰ জীৱনত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। এতিয়া আছে যোগাসন পৰিৱেশন কৰিব কাজিৰঙা নিকেতনৰ শিক্ষাৰ্থীসকলে। এতিয়া আছে যোগাসন পৰিৱেশন কৰিব কাজিৰঙা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে। তাৰ পিছতে সাজু হৈ থাকিব ঝুমুৰ নৃত্য, যিটো পৰিৱেশন কৰা হ'ব বৰপাত্ৰ নিকেতনৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা। সাজু হৈ থাকিব বৰপাত্ৰ নিকেতনৰ ঝুমুৰ নৃত্যৰ দলটি। অতি নিখুঁত আৰু সুন্দৰভাৱে যোগাসন পৰিৱেশন কৰি দেখুওৱা কাজিৰঙা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এক উৎসৱ বিহু অসমৰ সৰ্বাধিক প্ৰচলিত আৰু প্ৰিয় উৎসৱ, যি অসমীয়াৰ সংস্কৃতি, পৰম্পৰা আৰু সামাজিক জীৱনৰ এক অংশ হিচাপে প্ৰতিষ্ঠিত। বিহু হৈছে এক আনন্দ, উৎসাহ, ভক্তি আৰু একতাৰ উৎসৱ, যি অসমৰ প্ৰতি অঞ্চল আৰু জনগোষ্ঠীৰ ভিতৰত ভিন্ন ভিন্ন ধৰণে পৰিচালিত হয়। যিহেতু বিহু অবিহনে সকলো অনুষ্ঠানেই আধৰুৱা, গতিকে আহক উপভোগ কৰোঁ এটি বিহু নৃত্য পৰিৱেশন কৰিব ধেমাজি নিকেতনৰ শিক্ষাৰ্থীসকলে। এতিয়া আছে ধেমাজি নিকেতনৰ বিহু নৃত্য পৰিৱেশন। সাজু হৈ থাকিব বৰপাত্ৰ নিকেতনৰ ঝুমুৰ নৃত্য।
বিহু আমাৰ অসমৰ মান, বিহু আমাৰ অসমৰ ধন। আমাৰ সকলোৰে আদৰৰ আৰু চেনেহৰ বিহুটিক ইমান সুন্দৰভাৱে পৰিৱেশন কৰাৰ বাবে ধেমাজি নিকেতনৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক বহুত বহুত ধন্যবাদ। মই খুবেই কম, গতিকে অনুষ্ঠান পৰিৱেশন কৰা প্ৰত্যেকখন নিকেতনক সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত আৰম্ভণি আৰু অন্ত কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা। নৃত্য আমাৰ অসমৰ সংস্কৃতিৰ এক মহত্বপূৰ্ণ অংশ। মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি সত্ৰীয়া নৃত্যত গুৰুজনাই ভগৱান বিষ্ণুৰ 10টা অৱতাৰৰ কাহিনী প্ৰচাৰৰ উদ্দেশ্যে দশাৱতাৰ নৃত্যশৈলীৰ বিকাশ কৰিছিল। ভগৱান বিষ্ণুৰ 10টা অৱতাৰৰ কাহিনী সত্ৰীয়া নৃত্যৰ বিশেষ অংশ হিচাপে পৰিৱেশন কৰা হয়। এই নৃত্যৰ মাধ্যমে বিষ্ণুৰ বিভিন্ন অৱতাৰৰ কাহিনী তথা তেওঁৰ মহিমা, ধৰ্মীয় শিক্ষা আৰু মহাকাব্যিক ঘটনাৱলী প্ৰদৰ্শিত হয়। গতিকে আহক উপভোগ কৰোঁ দশাৱতাৰ নৃত্য পৰিৱেশন কৰিব বৰাগাঁও নিকেতনৰ শিক্ষাৰ্থীসকলে। এতিয়া আছে দশাৱতাৰ নৃত্য পৰিৱেশন কৰিব বৰাগাঁও নিকেতনৰ শিক্ষাৰ্থীসকলে। সাজু হৈ থাকিব বৰপাত্ৰ নিকেতনৰ ঝুমুৰ নৃত্য আৰু বিশ্বনাথ চাৰিআলি নিকেতনৰ সুসমলয়। গুৰুজনাৰ সৃষ্টি আমাৰ আগত ইমান সুন্দৰভাৱে উপস্থাপন কৰাৰ বাবে বৰাগাঁও নিকেতনৰ প্ৰত্যেকজন নৃত্যশিল্পীক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আছে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব বৰপাত্ৰ নিকেতনৰ শিক্ষাৰ্থীসকলে। এতিয়া আছে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব বৰপাত্ৰ নিকেতনৰ শিক্ষাৰ্থীসকলে। সাজু হৈ থাকিব বিশ্বনাথ চাৰিআলি নিকেতনৰ সুৰ সমলয় নৃত্যৰ দলটি। ঝুমুৰ নৃত্য অসমৰ এক ঐতিহ্যবাহী লোকনৃত্য। ঝুমুৰ নৃত্য মূলতঃ শ্ৰমজীৱী মানুহৰ আনন্দ, সংস্কৃতি, সংগীত আৰু ঐতিহ্যৰ এক অপূৰ্ব প্ৰতিফলন। অসম, ঝাৰখণ্ড, পশ্চিমবংগ আৰু উৰিষ্যা আদি ঠাইত ঝুমুৰ নৃত্য বিশেষভাৱে প্ৰচলিত। ঝুমুৰ নৃত্য সাধাৰণতে মহিলাসকলে দলবদ্ধভাৱে পৰিৱেশন কৰে, য'ত তেওঁলোকে একেলগে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব বৰপাত্ৰ নিকেতনৰ শিক্ষাৰ্থীসকলে। সাজু হৈ থাকিব বিশ্বনাথ চাৰিআলি নিকেতনৰ সুৰ সমলয়ৰ দলটি। এয়া মঞ্চত ঝুমুৰ নৃত্য পৰিৱেশন কৰিব বৰপাত্ৰ নিকেতনৰ শিক্ষাৰ্থীসকলে।
বহুত বহুত ধন্যবাদ। আমি আহি আজিৰ এই বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ প্ৰায় অন্তিমটো কাৰ্যসূচীত উপনীত হৈছোহি। এতিয়া আছে সুৰ সমলয় পৰিৱেশন কৰিব বিশ্বনাথ চাৰিআলি নিকেতনৰ শিক্ষাৰ্থীসকলে। সুৰ সমলয় বা সুৰৰ মিলন হৈছে এক সংগীত প্ৰস্তুতি, য'ত বিভিন্ন সুৰবোৰ একেলগে লগ লগাই এক সুন্দৰ সংগীত সৃষ্টি কৰা হয়। সুৰ সমলয়ত সংগীতৰ বিভিন্ন সুৰৰ মাজত মিলন সৃষ্টি কৰি কণ্ঠৰ শক্তি আৰু সংগীতৰ যান্ত্ৰিক সমন্বয়ৰ মাধ্যমেৰে সুৰৰ এক সৰল আৰু মনমোহক সংগঠন কৰে, য'ত দেখা পোৱা যায় সুৰৰ শক্তি, সামাজিক সম্প্ৰীতি আৰু সাধনাৰ অংশ। ইয়াত মূলতঃ প্ৰতিফলিত হৈছে সাত ভনীৰ যি মিলন। এই সুৰ সমলয় দলটিৰ মূল বৈশিষ্ট্য হৈছে সাত ভনীৰ মিলন। গতিকে আহক উপভোগ কৰোঁ সুৰ সমলয় পৰিৱেশন কৰিব বিশ্বনাথ চাৰিআলি নিকেতনৰ শিক্ষাৰ্থীসকলে। ইমান সুন্দৰকৈ সাত ভনীৰ বৈশিষ্ট্য ফুটাই তোলা বিশ্বনাথ চাৰিআলি নিকেতনৰ এই সুৰ সমলয়ৰ দলটিলৈ বহুত বহুত ধন্যবাদ। ভিন্ন জাতি, ভিন্ন ধৰ্ম, ভিন্ন আমাৰ দেশ, চিফুং মাদল পেপাৰ সুৰেৰে সুৰীয়া আমাৰ দেশ। সঁচাকৈ অসমখন হৈছে ভিন্ন জাতি, জনজাতি, ধৰ্ম, সংস্কৃতি আদিৰ মিলনভূমি, যিটো আজিৰ এই বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা প্ৰতিফলন ঘটিছে। আৰু এয়াই আছিল বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ দ্বাৰা আয়োজিত সমুৎকৰ্ষ মহাশিবিৰৰ আজিৰ বিশেষ সাংস্কৃতিক অনুষ্ঠান। শেষত এই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰত্যেকখন নিকেতনৰ আচাৰ্য আৰু ছাত্ৰ ছাত্ৰীসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকি আমাক উৎসাহ জনোৱা সভাত উপস্থিত প্ৰত্যেকজন ব্যক্তিক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি অনুষ্ঠান ইমানেই। মই খ্যাতি লক্ষ্মীয়ে আজিৰ এই সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পাম অহা কাইলৈ।
আজিলৈ আহিছো ধন্যবাদ শুভৰাত্ৰি